এইটো অৱস্থা চাওক এয়া চাহ খাবলৈ গিলাচ এয়া চাহৰ গিলাচ এয়া এয়া এইফালে এয়া নমস্কাৰ আজি আহিছোঁ লগৰ এটাৰ ঘৰ পথাৰত ডাঙৰি বান্ধিবলৈ যি সিহঁতৰ ডাঙৰি নি আদায় কৰিব লাগে মানে শেষ কৰিব লাগে গতিকে আহিছোঁ আৰু দুজন মানুহ আহিছে বান্ধোংগৈ বান্ধি আছে সিহঁতি মই বান্ধোংগৈ ইফালে গৰু অলপ আহিছে গৰু 4জনীমান আহিছে খেদি থৈ আহোঁ ৰ'ব এইবোৰ কোন মহামূৰ্খ গৰু মোক ওলাই দিলে যে এই মানুহকেইটা গৰুকেইটাৰ লগতে গুচি আহিব লাগে সাঙৰি পেলাই তেতিয়াহে এইবোৰ ধান আছে এইবোৰ আমাৰ মুঠি আছে মানুহৰ ধান দাবলৈকে আছে এইফালে ধান দাবলৈ আছে এইফালে দাই আছে এইফালে ডাঙৰি বান্ধি আছে সেইটো চাইডে ইয়াত থিয় হৈ আছে ধান দেখিছেনে আপোনালোকে দেখিব পাৰে এইফালে দাই আছে মানে ধান দাই আছে কিন্তু এতিয়া গৰু মোকোলাই দিছে আৰু দুজাকমান গৰু খেদিছোঁ এতিয়া গৰুৱে খেদিবানে তুমি ডাঙৰিয়ে বান্ধিবা শান্তি নাই আৰু মানুহৰ পৰা দেই ইহঁতৰ তাত ডাঙৰি বান্ধিবলৈ আহিছিলোঁ ডাঙৰি বান্ধি হৈ গ'ল 150 ডাঙৰি বান্ধিলোঁ আমি গোটেইকেইটাই এতিয়ালৈকে চাহ নাই না পানী নাই একো নাই আমি এতিয়া ৰৈ আছোঁ ডাঙৰি বান্ধি পেলাই খেতি উঠাবলৈ আহিলোঁ খেতি উঠাইছোঁ গৰুও খেদিছোঁ উপায় নাই আৰু টোপোলা এটা অহাৰ কথা লাগিছে হাতত চাই আছে গোটেই ডাঙৰি বান্ধি লৈ পেলাই খাবলৈ কি আনিছে সিহঁতৰ চাহ আনিলে কিন্তু গিলাচ আনিবলৈ পাহৰিলে সাপত খাইছে মই সাপৰটোতে খাওঁ বুলি ভাবিছোঁ এইটোত খালে কেনেকুৱা হ'ব এইটোতে খাওঁ বুলি ভাবিছোঁ মই ই বাৰু সেই ফ্লাক্সৰ সাপৰটোতে খাইছে এতিয়া মোলৈ নাই গিলাচ আমাৰ দুটালৈ নাই আমি দুটাই এইটোতে খাব লাগিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ চেনেলত যদি নতুনকৈ আহিছে আপোনালোকে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ পাহৰিছিলোঁ সেই কাৰোবাৰ যদি আকৌ সেই ডাঙৰি চাঙৰি বান্ধিব লগা আছে আমাক খবৰ দিব দেই মোক একদম গৈ বান্ধি থৈ আহিমগৈ ডাঙৰি